বাৰ্থডে সেই হিচাপে কেইটামান গছ পুলি ৰুলো। হেল্ল' গুড মৰ্ণিং গাইজ। আজি মানে হ'ল শনিবাৰ আৰু আজি ঘৰত দুটা তিনিটা প্ৰগ্ৰেম আছে, মানে দুটা প্ৰগ্ৰেম আছে মেইনলি। এটা হ'ল ৱাইফৰ বাৰ্থডে, নিশ্চয় গম পাইছে বহুতে, ষ্টেটাছ মই দিছোঁৱেই অলৰেডি। আৰু আজি মানে কাতি মাহৰ নাম, মানে বজাৰ মানে কিমান বজাৰ যে লিখি দিছে, বম লাম্বা লিষ্ট। বজাৰ কৰোঁতে মই যাব 3-4 ঘণ্টা। এতিয়া মই সেইকাৰণে কোনদিনা বাইক লৈ যাওঁ বজাৰত, আজি মই গাড়ী লৈ ওলাইছোঁ মানে বজাৰ অনাৰ কাৰণে। উপায় নাই ইয়াৰ, এতিয়া টেনশ্যনেই হৈ গৈছে মাহা কিমান বজাৰ কৰিম। যিকোনো হওক বজাৰত ওলালোঁ, ভিডিঅ'টো একদম শেষলৈকে চাব। আৰু মই গৈ আছোঁ আমাৰ খাৰাধাৰাৰ সাপ্তাহিক বজাৰত। আৰু চাওক বজাৰত যোৱা এই ৰাস্তাটো কি ধুনীয়া, দুয়োফালে একদম সেউজীয়া সেউজীয়া। ৰাস্তাটো মানে দুইফালটোৱে ধুনীয়া, কিন্তু ৰাস্তাটো বেয়া, মাজে মাজে বহুতে বেয়া। এই চব বম গাটা আছে, এইয়া দুইফালটোহে ধুনীয়া। মানে ৰাতি মানে কিন্তু 9টা মানৰ পিছত এইখিনি অলপ ভয় লগা এলেকান হয় আৰু বাৰু, মানে মানুহ চানুহ নাইতো, বহুত দূৰ, খালি অন্ধকাৰ। গতিকে ৰাতি যদি এইফালে আহে অলপ সাৱধানে আহিব। এয়া বজাৰ আহি পালোঁ, বজাৰ পৰিৱেশ চাওক। অলপ গেলামালো ল'ব লগা আছে, পাৰ্চত দোকানত সোমাইছোঁ, গেলামালখিনি লৈ লওঁ। এই তামাম বজাৰ কৰি আহিলোঁ। অঁ বজাৰ মানে দেখছা না, মনা ভৰ্তি পূৰা, নামই দিগদাৰ। সৰুকৈ কেকো লৈ আহিলোঁ, ডাঙৰ কেক অনা নাই বাৰু এইবাৰ। এইখিনিতে মাজতে মই আহিলোঁ আমাৰ পথাৰত, মানে ওচৰৰ বস্তিত, যিহেতুকে আজি বৰষাৰ বাৰ্থডে, সেই হিচাপে কেইটামান গছ পুলি ৰুলোঁ। গছ পুলি মানে এইটো হ'ল নেমু, এতিয়া এই এটা নেমুৰ পুলি, আৰু এইও এটা পুলি টেঙাৰ পুলিয়ে। আৰু লগতে এইডাল কলগছ ৰুলোঁ উঠাই কিনে বেলেগৰ পৰা। আৰু এটা বস্তু লৈছোঁ, সেইটো হ'ল যে এইটোকে ছোৱালী মানুহে জলফাই খাই ভাল পায়, কেনে এইটো জলফাই পুলি। গতিকে এইখিনি আজি ৰুলোঁ, যিহেতুকে আজি বাৰ্থডে হিচাপে গছ কেইজোপামান ৰোপণ কৰিলোঁ। আৰু মোৰ এই আমাৰ এই বাৰীখনটো দেখুৱাইছোঁ আপোনালোকক সকলোকে, মেহগনি আৰু কলগছ কিবা কিবি আছে। গতিকে ইয়াৰ পিছত আৰু ভিডিঅ'টো চাই থাকক। এতিয়া আমি বনাই আছোঁ মানে মাংস, চাওক। কিন্তু দুপৰীয়া ভাত খাই উঠি বনাই আছোঁ, কাৰণ ৰাতি আজি সময় নাই, অলপ পাছত আছে নাম। আৰু ৰাতি আমি যাম ৰৈ ৰৈ বিনালে চাবলৈ, জুবিনদাৰ আমাৰ যিখন শেষৰ মুভি, সেইখন চাবলৈ যাম। এইফালে আমাৰ নামৰ কাৰণে ৰেডি, ইয়াতে নাম ধৰা হ'ব। আৰু ইয়াতে মই গাড়ীখন ৰাখি থৈছোঁ। আটা পাৰি কিয় আছা? বাৰ্থডে খাবি নেকি, সেইকাৰণে আটা পাৰি আছা? আৰু এতিয়া আছে বাহিৰত নাম ধৰি, আৰু বৰষা কৰি আছে চাহৰ যোগাৰ, চাহখিনি দি দিব কেনেকৈ। চাহৰ যোগাৰ ৰেডি, কেক এটা কৈ, বিস্কুট এখন, আৰু লালমোহন কয় এইটো, লালমোহন মিঠাই এটা। এতিয়া চাহখিনি দি লওঁ, তাৰপিছত দেখুৱাই আছোঁ। কেক কাটিব ৰেডি, এইটো আমাৰ বেণ্টক এক নাম মেন। দে আৰম্ভ কৰা। না না এইবিলাকতো এই সৰু ডাঙৰ কথা নাই ন, কেকটো হ'লেই হ'ল, কিন্তু মনৰ শান্তিৰ কথা। দে আৰম্ভ কৰা। এয়া বিগ ব্ৰেকিং নিউজ, বৌয়ে বাৰ্থডেৰ কেক কাটিব লৈছে। আপোনালোকে ভালকৈ চাকুখন ওলোটাকৈ লৈছে। হেপী ডাউনলোডিং ডে টু ইউ, হেপী ডাউনলোডিং ডে টু ইউ, হেপী ডাউনলোডিং ডে টু ইউ। আৰু এতিয়া প্ৰায় 7:30 বাজিল, আৰু আমাৰ প্ৰায় ঘৰৰ গোটেইখিনি প্ৰগ্ৰেম শেষ হ'ল। এতিয়া আমি গৈ আছোঁ টিহু গান্ধী ভৱন, মানে জুবিনদাৰ যি লাষ্ট চিনেমা ৰৈ ৰৈ বিনালে, তাৰ আমাৰ 8:30 শ্ব'ৰ টিকট বুকিং কৰা আছে। গতিকে আমি গৈ আছোঁ এতিয়া গান্ধী ভৱন। এইটো হ'ল টিহুৰ গান্ধী ভৱন চিনেমা হল। চাওক এইবিলাক হ'ল 250, আৰু একদম আগত 150, আৰু ওপৰত আছে 350। আৰু এতিয়া আমি চাম ৰৈ ৰৈ বিনালে। গতিকে আজি ভিডিঅ'টো ইয়াতে সামৰণি কৰিলোঁ আৰু।